মন্দিৰাই ইন্দ্ৰই যে আমৰ জুচৰ লগত ঔষধ মিলাই দিছিলে এই সকলোবোৰ কথা গম পাই দেউতাকক লগাই দি ইন্দ্ৰক ঘৰৰ পৰা খেদিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰং চেনেল সম্প্ৰচাৰিত হৈ থকা বকুল আৱেক্ষণৰ পৰ্ব বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল আৱেক্ষণটা ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ আজিৰ খণ্ডত দেখিবলৈ পাব মন্দিৰাই চন্দনৰ অৱস্থাটো দেখি মন্দিৰাই অলপ সন্দেহ হ'ব। মন্দিৰাই তোক আমৰ জুচ কোনে বনাই দিছিল বুলি চন্দনক সুধিব আৰু তেতিয়া চন্দনে মোক ইন্দ্ৰই বনাই দিছিল বুলি কোৱাত মন্দিৰাই অলপ ইন্দ্ৰৰ ওপৰত সন্দেহ হ'ব। আনফালে ইন্দ্ৰই দৰিকাৰ ওচৰলৈ গৈ চন্দনক যে ঔষধ মিলাই আমৰ জুচ খুৱাই দিছিলে আৰু এতিয়া যে চন্দনৰ অৱস্থাটো বেয়া, লগতে যে উলুৰ লগত বগলীৰ পৰা গৈছে, খুৰীয়েকৰো যে অৱস্থাটো বেয়া, সেই সকলোবোৰ কথা কৈ থাকিব। আৰু মন্দিৰাই সকলোবোৰ কথা শুনি ইন্দ্ৰৰ ওচৰলৈ আহি তই চাকৰ হৈ ইমান সাহস ক'ত পালি মোৰ আলহীক এনেকুৱা অৱস্থা কৰিবলৈ বুলি আদিৰ দেউতাকক সকলোবোৰ কথা কৈ দিব। এতিয়া বাৰু আদিৰ দেউতাকে চন্দনক ঘৰৰ পৰা উলিয়াই পঠিয়াব নেকি দেখিবলৈ পাব বকুল আৱেক্ষণৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত অদিতি হস্পিটেললৈ যোৱা কথাটো গম পাই দেউতাকৰ বহুত খং উঠিব। দেউতাকে আদিৰ মাকৰ ওচৰলৈ আহি তোমালোকে তাৰমানে মোৰ লগত হৰা জিকাৰ খেল খেলিছা নেকি, মোক তাৰমানে তোমালোকে হৰুৱালা বুলি ভাবিছা নেকি বুলি আদিৰ মাকক সুধিব। আৰু তেতিয়া আদিৰ মাকে আমি তোমাৰ লগত হৰা জিকাৰ খেল একো খেলা নাই, আপুনি অদিতিক লৈ গৌৰৱে কৰিব লাগে বুলি আদিৰ দেউতাকৰ আগত ক'ব। এতিয়া বাৰু আদিৰ দেউতাকে আদি আৰু অদিতিক ঘৰৰ পৰা উলিয়াই পঠিয়াব নেকি দেখিবলৈ পাব বকুল আৱেক্ষণৰ আজিৰ খণ্ডটিত। যদি আপোনালোকে বকুল আৱেক্ষণ চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।